অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত বৰগোহাঁই অসুস্থ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসমৰ ছবি জগতৰ জ্যেষ্ঠতম অভিনেতা জয়ন্ত ভাগৱতী। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বলিষ্ঠ অভিনেতা জয়ন্ত ভাগৱতী। চিকিৎসালয়ৰ বিচনাৰ পৰাই অভিনেতাজনে বিচাৰিছে ৰাইজৰ আশীৰ্বাদ। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা অভিনেতাজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহু ধনৰ। আৰ্থিক সাহায্য বিচাৰি সকলোৰে পৰা সহায় বিচাৰিছে বলিষ্ঠ অভিনেতা জয়ন্ত ভাগৱতীয়ে। অসমীয়া চিনেমা জগতৰ বহু চিনেমাত অভিনয় কৰা অভিনেতা জয়ন্ত ভাগৱতীয়ে বৰ্তমান বোৱাৰী নামৰ ধাৰাবাহিকখনত তেওঁৰ অভিনয় কৰি আছিল। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰাৰ লগতে অভিনেতাজন যাতে সোনকালে সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।